নমস্কাৰ বন্ধু বান্ধৱীসকল আজি আমি ভাৰতৰ কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ বিষয়ে জানো আহক নম্বৰ 1 আন্দামান এণ্ড নিকোবৰ আইলেণ্ড আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ ইয়াৰ ৰাজধানী অৰ্থাৎ কেপিটেল পৰ্ট ব্লেয়াৰ গঠন কৰা হয় নৱেম্বৰ 1956 চনত ইয়াৰ জনসংখ্যা 3,80,581 আৰু ইয়াৰ এৰিয়া 8,249 কিলোমিটাৰ নম্বৰ 2 চণ্ডীগড় ইয়াৰ ৰাজধানী অৰ্থাৎ কেপিটেল চণ্ডীগড় গঠন কৰা হয় 1 নৱেম্বৰ 1966 চনত ইয়াৰ জনসংখ্যা 10,55,450 ইয়াৰ এৰিয়া 114 কিলোমিটাৰ নম্বৰ 3 দাদৰা এণ্ড নগৰ হাভেলী এণ্ড দমন এণ্ড দিউ দাদৰা আৰু নগৰ হাভেলী আৰু দমন আৰু দিউ কেপিটেল অৰ্থাৎ ৰাজধানী দমন গঠন কৰা হয় 26 জানুৱাৰী 2020 ইয়াৰ জনসংখ্যা 3,43,709 আৰু ইয়াৰ এৰিয়া 603 কিলোমিটাৰ নম্বৰ 4 দিল্লী ইয়াৰ কেপিটেল অৰ্থাৎ ৰাজধানী নতুন দিল্লী গঠন কৰা হয় 1956 চনত ইয়াৰ জনসংখ্যা 1,67,87,941 আৰু এৰিয়া 1,483 কিলোমিটাৰ নম্বৰ 5 লক্ষদ্বীপ ইয়াৰ ৰাজধানী অৰ্থাৎ কেপিটেল কাভাৰাট্টি গঠন কৰা হয় 1 নৱেম্বৰ 1956 চনত ইয়াৰ জনসংখ্যা 64,473 আৰু এৰিয়া 32 কিলোমিটাৰ নম্বৰ 6 পুডুচেৰী ইয়াৰ ৰাজধানী পণ্ডিচেৰী গঠন কৰা হয় 1 নৱেম্বৰ 1954 চনত ইয়াৰ জনসংখ্যা 12,47,953 আৰু এৰিয়া 479 কিলোমিটাৰ নম্বৰ 7 জম্মু এণ্ড কাশ্মীৰ জম্মু আৰু কাশ্মীৰ ইয়াৰ ৰাজধানী শ্ৰীনগৰ গৰমকালিত আৰু জম্মু শীতকালিত গঠন কৰা হয় 31 অক্টোবৰ 2019 চনত ইয়াৰ জনসংখ্যা 1,22,67,013 আৰু এৰিয়া 42,241 কিলোমিটাৰ নম্বৰ 8 অৰ্থাৎ শেষ লাডাখ কেপিটেল অৰ্থাৎ ৰাজধানী লেহ গঠন কৰা হয় 31 অক্টোবৰ 2019 চনত ইয়াৰ জনসংখ্যা 2,74,289 এৰিয়া 59,146 কিলোমিটাৰ যদি ভিডিঅ'টো চাই ভাল পালে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ